The first team, District Executive Force, led by Nazrul Islam. প্রথম দলটো হ'ল ডিস্ট্রিক্ট এক্সিকিউটিভ ফোর্স কমান্ডার নজরুল ইসলাম। Second team, NCC Salbari College, Boys and Girls Combined. Commander Sudem Deimari, Flag Commander Uday Deimari. দ্বিতীয় দলটো হ'ল এনসিসি খালবাৰী কলেজ বয়েজ এণ্ড গাৰ্লছ কম্বাইন কমান্ডাৰ সুদেম দৈমাৰী ফ্লেগ কমান্ডাৰ উদয় দৈমাৰী। बिथांमोननि उनाव दङ हाथरखि फरायसालि बयज टीम कमान्डार भिजन कुमार बर' आरो फ्लेग कमान्डार प्राण कृष्ण बसुमतारी। তৃতীয় দলটো হ'ল হাথৰখি ফৰাইচালি বয়েজ কমান্ডাৰ বিজন কুমাৰ বড়ো ফ্লেগ কমান্ডাৰ প্ৰাণকৃষ্ণ বসুমতাৰী। नैबे जोंनि ब्रैथि टीम हाथरखि फरायसालि गार्लस कन्टिनजेन्ट कमान्डार प्रणिता बर' आरो फ्लेग कमान्डार अन्तरा बर'। চতুৰ্থ দলটো হ'ল হাথৰখি ফৰাইচালি গাৰ্লছ কমান্ডাৰ প্ৰণিতা বড়ো ফ্লেগ কমান্ডাৰ অনিতা বড়ো। Next, Arvine Adventist English School, Babari, Boys and Girls Combined, Commander Sujit Kisku, our Flag Commander Jasmine Parai. পঞ্চম দলটো হ'ল আৰভাইন এডভেণ্টিষ্ট ইংলিছ স্কুল বনসবাৰী বয়েজ এণ্ড গাৰ্লছ কম্বাইন কমান্ডাৰ সুজিত কিস্কু ফ্লেগ কমান্ডাৰ জেসমিন সিক বাৰাই। नैबे सालबारी हायर सेकेन्डारी स्कुल बयज एन्ड गार्लस कम्बाइन कमान्डार निजरा बसुमतारी आरो फ्लेग कमान्डार साइना बर'। ষষ্ঠ দলটো হ'ল শালবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল বয়েজ এণ্ড গাৰ্লছ কম্বাইন কমান্ডাৰ নিজৰা বসুমতাৰী ফ্লেগ কমান্ডাৰ চাইনা বড়ো। बिनि उनाव ग्रिनल्यान्ड इंलिश हायर सेकेन्डारी स्कुल बयज एन्ड गार्लस कम्बाइन दैदेनदों संगीता दैमारी आरो फ्लेग कमान्डार उषा बर'। সপ্তম দলটো হ'ল গ্ৰীণলেণ্ড ইংলিছ এইচ স্কুল বয়েজ এণ্ড গাৰ্লছ কম্বাইন কমান্ডাৰ সংগীতা দৈমাৰী ফ্লেগ কমান্ডাৰ উষা বড়ো। Next, Salbari Girls SS School दैदेनदों सीमा मोसाहारी आरो फ्लेग कमान्डार रिंकुमणि मोसाहारी। অষ্টম দলটো হ'ল শালবাৰী গাৰ্লছ এইচ স্কুল কমান্ডাৰ সীমা মছাহাৰী ফ্লেগ কমান্ডাৰ ৰিংকুমণি মছাহাৰী। This is St. Xavier English School Boys Team, Commander Thon Mosahari, Flag Commander Saikhong Boro. নৱম দল ছেইণ্ট জেভিয়াৰ ইংলিছ স্কুল বয়েজ কমান্ডাৰ ধন মছাহাৰী ফ্লেগ কমান্ডাৰ চৈখাম বড়ো। This is from St. Xavier English School Girls Contingent, Commander Dimpi Moni Boro and Flag Commander Daimon Arjali. দশম দল ছেইণ্ট জেভিয়াৰ্ছ ইংলিছ স্কুল গাৰ্লছ কমান্ডাৰ ডিম্পি মণি বড়ো ফ্লেগ কমান্ডাৰ দুইমু নাৰ্জাৰী। Now this is Good Shepherd National School, Salbari Boys, Commander Jinku Deimari and Flag Commander Thiru Koyari. একাদশ দলটো হ'ল গুড শেফাৰ্ড নেশ্যনেল স্কুল শালবাৰী বয়েজ কমান্ডাৰ জিংকু দৈমাৰী ফ্লেগ কমান্ডাৰ ধীৰাও গয়াৰী। Next team, Good Shepherd National School, Salbari, Girls Team, Commander Borosa Manakar Boro, आरो फ्लेग कमान्डार सुजुमति केरकाटारी। দ্বাদশ তথা শেষৰ দলটো হ'ল গুড শেফাৰ্ড নেশ্যনেল স্কুল শালবাৰী গাৰ্লছ কমান্ডাৰ বৰষা মালাকাৰ বড়ো ফ্লেগ কমান্ডাৰ সুজমণি কেৰকাটাৰী।
दा जोंनि गाहाय आलासि ঊনৈছশ 50 চনৰ এই দিনটোতে ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল আৰু সেয়ে দেশবাসীয়ে প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰে আৰু নতুন দিল্লীৰ কৰ্তব্য পথত সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তিৰ প্ৰদৰ্শন কৰা হয়। দেশৰ প্ৰথম গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে দিল্লীৰ পুৰণি কিলাত পতাকা উত্তোলন কৰিছিল আৰু তেতিয়াৰে পৰা আজিৰ দিনটোত ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতিয়ে নতুন দিল্লীৰ কৰ্তব্য পথত পূৰ্বতে ৰাজপথত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। 1947 চনৰ 15 আগষ্টতে ভাৰতে ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল, কিন্তু ব্ৰিটিছৰ হাতৰ পৰা এই স্বাধীনতা লাভ কৰাৰ সংগ্ৰামখন বৰ সহজ নাছিল। জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, ভগত সিং, কুশল কোঁৱৰ, কনকলতাকে আদি কৰি হাজাৰ হাজাৰ ভাৰতবাসীৰ সংগ্ৰাম, ত্যাগ আৰু প্ৰাণ আহুতিৰ ফলতহে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সুযোগতে আমি এই মহান ত্যাগী আৰু সংগ্ৰামীসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 1947 চনৰ 15 আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লয়। ইয়াৰ আগতে 1946 চনৰ 9 ডিচেম্বৰত ভাৰতৰ সংবিধান সভা কনষ্টিটুৱেণ্ট এছেম্বলি গঠিত হয়। 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয় আৰু আমাৰ দেশখন এখন পূৰ্ণাংগ গণৰাজ্য হৈ পৰে। সেইদিনাৰ পৰাই ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ গণৰাজ্য, ছ'ভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক ৰূপে ঘোষণা কৰা হয়। আমাৰ এই সংবিধানখনৰ মুখ্য স্থপতিবিদ ডক্টৰ ভীমৰাও আম্বেদকাৰ। এই সংবিধানখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান। স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এই সংবিধানখনে নাগৰিকসকলৰ ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ববোধৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে নাগৰিক হিচাপে আমাৰ অধিকাৰ আৰু কৰ্তব্য প্ৰদান কৰে। এই সংবিধানৰ নিয়ম নীতিসমূহৰ প্ৰতি আমাৰ অনুগত্য থাকিব লাগিব। উল্লেখ্য যে গণৰাজ্য দিৱস 26 জানুৱাৰীত পালন কৰাৰ আন এক কাৰণ হৈছে যে 1930 চনৰ এই দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে দেশখনক পূৰ্ণ স্বৰাজ হিচাপে ঘোষণা কৰিছিল। এই উদযাপনৰ দিনটোতে আমি শালবাৰী মহকুমাৰ বিভিন্ন বিভাগে চৰকাৰী আঁচনিৰ অধীনত কৰি থকা কামসমূহৰ কিছু আভাস দিবলৈ ওলাইছোঁ। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ শালবাৰীয়ে যোৱা 2022-23 ইংৰাজী বিত্তীয় বৰ্ষত তলত উল্লেখ কৰা আঁচনিসমূহ সফলৰূপে ৰূপায়ণ কৰিছে। 2022-23 ইংৰাজী বিত্তীয় বৰ্ষত হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ শালবাৰীৰ পৰা 2021-22 ইংৰাজী বৰ্ষত উত্তীৰ্ণ হোৱা মুঠ 15গৰাকী প্ৰশিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰত্যেককে SOPD আঁচনিৰ অধীনত এখনকৈ সম্পূৰ্ণ উৰামাকু তাঁতশাল লগতে অন্যান্য সঁজুলি প্ৰদান হৈছে। 2022-23 ইংৰাজী বিত্তীয় বৰ্ষত SOPD আঁচনিৰ অধীনত 50গৰাকী ব্যক্তিগত শিপিনীক অৰ্থনৈতিক হোৱাৰ বাবে স্বাৱলম্বী কৰি সম্পূৰ্ণ উৰামাকু তাঁতশাল, কমপ্লিট ফ্লাই শ্বাটল ফ্ৰেম লুম আৰু জেকাৰ্ড মেচিন প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আঁচনি স্বনিৰ্ভৰ নাৰীৰ অধীনত শালবাৰী মহকুমাত যোৱা দুটা বিত্তীয় বৰ্ষত মুঠ 9,662গৰাকী শিপিনীয়ে তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এই আঁচনিৰ জৰিয়তে পঞ্জীয়নভুক্ত শিপিনীসকলে কোনো মধ্যভোগীৰ হস্তক্ষেপ নোহোৱাকৈ swanirbhari.assam.gov.in পৰ্টেলৰ জৰিয়তে অসম চৰকাৰক তেওঁলোকৰ উৎপাদিত বিভিন্ন বস্ত্ৰসমূহ